কথাটো হৈছে কি যি দুজন ব্যক্তিয়ে দুখ কৰিছে যদি সঁচাকৈ দুখ কৰিছে আইনৰ হাতত যদি নাগালেণ্ড আৰক্ষীৰ হাতত যদি আছে তেওঁলোকে আইনৰ যি ব্যৱস্থা হয় ব্যৱস্থা গ্ৰহণ কৰক তেওঁলোকে যি শাস্তি উচিত শাস্তি পায় শাস্তি প্ৰদান কৰক আমাৰ তাত ক'বলগীয়া একো নাই যিহেতুকে তাৰ স্থানীয় ৰাইজ ইমানখিনি আহি আৰু থানাৰ ভিতৰৰ পৰা তেওঁলোকক উলিয়াই নি মাৰি পেলোৱাৰ ভাবুকি টকা ডিমাণ্ড কৰা যিখিনি ভাবুকি তেওঁলোকে প্ৰদান কৰিছে সেইটোকে আমি আতংকিত হৈছোঁ যিহেতুকে আমাৰ এইখন গাঁৱৰ পৰা আজি কিছু বছৰ পূৰ্বে দুজনকৈ ব্যক্তি নাগালেণ্ডত আজিলৈকে নাইকিয়া হ'ল আৰু তেওঁলোকৰ সন্ধান আজিলৈকে আমি পোৱা নাই সেয়েহে আমি আতংকিত হৈছোঁ যে এই দুজন ব্যক্তিকো তেনেধৰণে কিবা কৰিব নেকি সেয়েহে মানে আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি অসম প্ৰশাসনক জনাব বিচাৰোঁ যে আমাৰ ল'ৰা দুজনক যি আইনী ব্যৱস্থাৰ জৰিয়ে তেওঁলোকক এটা সুব্যৱস্থা কৰি উদ্ধাৰ কৰাৰ এটা ব্যৱস্থা লয় যেন এই মোক ক'বলগীয়া লৈ গৈছে লৈ গৈ ওচৰৰ মানুহ এঘৰত কথা পাতিছে গাঁওবুঢ়া আছিলে আৰু তেওঁৰ লগতে আৰু আছিলে প্ৰায় 45জনমান মানুহ আছিলে আমাৰ লগত পইচা কথা পাতোতে 2,65,000 কথা পাতিলে পতাৰ পিছত সেইখিনি কথা আদায় কৰি আমি ৰাতিপুৱা 5টাৰ পৰা 6 বজালৈকে তাত গৈ আমি পাব লাগিব পাই পইচাটো তেওঁলোকক দিব লাগিব দিলেহে ল'ৰা এৰি দিব তেনেকুৱাতে আকৌ নহয় 1 মিনিট তেতিয়া কৈছে যে মানুহকেইজন এৰি দিব এৰি দিয়াত তেওঁলোকৰে মাজৰে মানুহ এজনে কৈছে যে হেৰি আপোনালোকে পইচাটো দিব পটককৈ কৈ পালে মানে কথাষাৰ তেওঁলোকে যে পইচাটো দিব ঠিকেই কিন্তু আপোনালোকৰ মানুহ ইয়াৰ পৰা উলিয়াই লৈ গৈ পেলাই আধা ৰাস্তাত কিন্তু পিটি পেলাব মাৰিব এনেকৈ বুলি কৈছে তেতিয়া সেই তেওঁলোকক বাকী মানুহখিনিয়ে মনা কৰিছে যে আপোনালোকে হেৰি কৰক এইবোৰ কথা কেলৈ কৈছে তেওঁক মনা কৰিলে মনা কৰাৰ পিছতে তেওঁক অঁতৰাই লৈয়ে গুচি গ'ল তেওঁলোকে মানে তেনেকৈ তাহাঁতৰ মানুহ হৈ পেলাই মানে কথাষাৰ কৈ পালে নাই কৈ পোৱাত তেওঁলোকে অঁতৰাই লৈ গ'ল তাৰপিছত থানালৈ আমি গ'লোঁ এইখিনি কথা আদায় হোৱাৰ পিছত আমি ৰাতিপুৱা তেওঁলোকক ক'লোঁ যে আমি ৰাতিপুৱা যেনে তেনে হ'লেও আহিম বুলি কোৱাত আমাক আকৌ থানালৈ লৈ গ'ল যে আপোনালোকে ব'লক তেতিয়াহ'লে ল'ৰা দুটাই লগ কৰি পেলাই যাব তাৰপৰা আমাৰ ল'ৰা ছোৱালীকেইটাও গৈছিলে ল'ৰা ছোৱালীও বাপেকক চাই পেলাই লগ কৰি যাব তাৰ পাছত আপোনালোকৰ আমি তেনেকৈ আমাৰ মানুহকেইটা লগ কৰি পেলাই ওলাই আহোঁতে আকৌ এইখিনি মানুহ গ'ল তেতিয়াতো আৰু বেছি মানুহ তেওঁলোকৰ নিজৰ মাজতে মানে তৰ্কাতৰ্কি নিচিনা হৈ গৈছে খেদি অহা চুচি যোৱা তেনেকুৱা হৈ গৈছে মানুহ বিৰাট থানাৰ বাহিৰততো 100-150 মানুহ তাৰ পৰা থানাৰ ভিতৰত আছে প্ৰায় পুলিচৰ ওচৰত আছে 20-25জন মানুহ পইচা নিদিলেও আমি যিটো চিটুৱেশ্যন দেখি আহিছোঁ পইচা দিলেও ইহঁতক মানে সুখেৰে নেৰে আৰু পইচা নিদিলেও ইহঁতক সুখেৰে নেৰে এতিয়া মই জনামতে ঘৰৰ পৰা ৰিংকু বোলা দেবাপাৰ গাঁৱৰ ৰিংকু বোলা ল'ৰা এজনে মোৰ বৰজনা হয় হাচিমালি মোৰ মানুহজনৰ ককায়েক হয় তেওঁক ৰিংকুৱে ঘৰৰ পৰা মাতি নিছে যে মোৰ গাড়ীখন ফচি গ'লনে এই কথাটো মই ভালকৈ গম নাপাওঁ দেই যে ফচি গৈছে নে থানাত আছে কি কৈছে সেইটো নাজানো কিন্তু তেওঁলোকে লৈ গৈছে 5 দিন হৈছে যোৱা সোমবাৰে ধৰি থৈছে আৰু কেইজন মানুহ আছিলে মানুহ আপোনাক 2জন মানে আমাৰ গাঁৱৰ পৰা তেওঁলোকৰ এজনৰ নাম জাকিৰ আলী এজনৰ নাম বুটু আলী নাগালেণ্ডৰ ক'ত আবদ্ধ কৰিছে নাগালেণ্ড আপোনাৰ লুংথু থানাত আবদ্ধ কৰি থৈছে কোনে আবদ্ধ কৰিছে এইটো আপোনাৰ গিয়াছ ৰিংকু আৰু আলভেট 3জন মানুহে লৈ গৈছে নি পেলাই তাত আবদ্ধ কৰি থৈছে কি কাৰণত কৰি থৈছে এতিয়া আমি সেইটো নাজানো মানে নগা মানুহে আবদ্ধ কৰিছে নগা মানুহে কৰি থৈছে তেওঁলোকে লৈ গৈছে ইয়াৰ পৰা ধন দাবী কিমান কৰিছে ধন দাবী মানে আপোনাৰ 2,75,000 কৈছে এতিয়া তেনেকুৱা ধৰণৰ একো হোৱা নাই এতিয়ালৈকে তেওঁলোকক তেনেকেই ভালেই থৈছে বাৰু আমাৰ লগত কথা বতৰা পতাই মেলি দিছে খালি গাঁৱৰ ৰাইজসকল গ'লে মানে কৈছে আৰু যি কি কৰাকে মানে যিজন মানুহে নি পেলাই সোমোৱাইছেগৈ তাত তেওঁলোক যাব লাগিব বুলি কৈছে তালৈ গ'লে মানে কি কাৰণত ধৰি থৈছে এতিয়ালৈকে আমাক কোৱা নাই কাৰণটো সেই মানুহ 3জন গ'লে মানে আমাক তাত এৰি দিম বুলি কৈছে মিলা মিলি কৰি পেলাই ইয়াৰ পৰা গাঁৱৰ ৰাইজ যাব লাগিব কৈছে